Dekari dua. Dekari dua. Lain dua. জাতীয় পতাকা উত্তোলন আজি ৰাভা দিৱস উপলক্ষে জাতীয় মঠঘৰীয়া স্বৰ্ণ সাহিত্য সভাৰ সভাপতিয়ে পতাকা উত্তোলন কৰিব। আৰু এই উত্তোলন কৰাৰ লগে লগে আজি আমি অসম সাহিত্য সভাৰ চিকিৎসাধীন হ'বলগীয়া হয় আৰু 1969 চনত ৰোগহত্যাৰ পৰাই জীৱনৰ সংকীৰ্ণ সৃষ্টি এই মোৰ সেই কামশৃংখল বিখ্যাত কীৰ্তি ৰচনা জুন মাহৰ 20 তাৰিখে তেজপুৰৰ বাসভৱনত তেখেতে ইহলীলা সম্পন্ন কৰে। বিষ্ণু ৰাভাৰ উল্লেখযোগ্য প্ৰকাশিত পুথিসমূহ উপন্যাস, নাটক, প্ৰবন্ধ আৰু গল্প আদি ভাগত শ্ৰী বিভাজন কৰিব পৰা যায়। উপন্যাস তেখেতৰ 25সমূহ পাঠ সেইখিনি আপোনালোকক অৱগত কৰালোঁ। বিধান চেলত তুমি হাৰি আছে কুম্ভৰ ইটাৰ দেৱাল বন্দী তোমাৰ কুম্ভৰ ভূত না তোমাৰ লয়লা তুমি হাৰি আছা আৰু জাগ্ৰত জনতা নিদ্ৰাহীন জাতি বিষ্ণু ৰাভা তেতিয়া কিমান সভাপতি শ্ৰদ্ধা শ্ৰী মথুৰা ডেকালে তেখেতক ইয়াতে প্ৰতিনিধি ওচৰত স্কুলে চলছে আমার আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ মই অনুৰোধ জনাইছোঁ। লগে লগে আমাৰ প্ৰতিগৰাকী সদস্য আগবঢ়াব শ্ৰদ্ধাঞ্জলি আৰু আমাৰ স্কুলৰ প্ৰতিগৰাকী পৰম শ্ৰদ্ধাভাজন মঠঘৰীয়া স্বৰ্ণ শাখা এই স্কুলৰ শ্ৰীনগৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী আজি আমাৰ ৰাভাৰ বিষয়ে ক'বলৈ প্ৰায় আটাইখিনি কৰিছে। মাল্যৰ্পণ কৰাৰ ভিতৰত এটা শাসন থাকে। যি নহওক আমি সকলোৱে জানো যে বিষ্ণু ৰাভা আৰু মৃত্যুৰ সময়ত এখন চামুচেৰে পানী দিয়া মানুহ আছে। এইটো হ'ল মানে কিন্তু বিষ্ণু ৰাভা, জ্যোতিপ্ৰসাদ এইবিলাকৰ স্মৃতি বিজড়িত মানে অসমৰ বাবে নিষ্পেষিত দৰিদ্ৰতা নিৰ্মূলৰ বাবে বা অন্যান্য কথা আৰু তেজপুৰৰ বিদ্যালয়ৰ পৰা তেওঁ মেট্ৰিক পৰীক্ষা দিলে। তেতিয়া অসমত তেতিয়াই তাৰপিছত তেওঁৰ কলেজীয়া জীৱন দেশৰ কাৰণে ৰাইজৰ কাৰণে আন্দোলনত নামি পৰে বুলি এইকাৰণে কৈছোঁ যে তেখেতে নাজানা বিষয় আপোনাৰ নাজানা বিষয় নাই। যদি আপোনাৰ নাটকত যদি এগৰাকী মহিলা একচেণ্ট থাকে গতিকে মই সকলোকে অনুৰোধ জনাওঁ যে তেখেতক কোনোদিন নহয়, বিষ্ণু ৰাভাৰ মৃত্যু কোনোদিন নহয় আৰু আমাৰ চন্দ্ৰ সূৰ্য থাকে মানে অসমীয়া জাতি থাকে মানে বিষ্ণু ৰাভাক স্মৰণ কৰি যাব। এইখিনি মই